গাইস সকলকে নমস্কাৰ। এয়া মই লৈছোঁ আজি অলপ পনীৰ কাজু বনাম। এইখিনি হৈছে পনীৰ আৰু এইখিনি হৈছে বিলাহী মিক্সিত গ্ৰাইণ্ডিং কৰি ল'লোঁ আৰু এইখিনি হৈছে কাজু, অলপ কটেল দিলোঁ, অলপ কটা জিৰা দিলোঁ, বিলাহীখিনি দিলোঁ। কাজু অলপ নিমখ দিলোঁ, অলপ হালধি পাউডাৰ দিলোঁ, ধনিয়া পাউডাৰ, গৰম মছলা, অলপ ঘি দিলোঁ, পনীৰ ঢালি দিওঁ। পানী দিলোঁ অলপ, ভালদৰে বইল কৰি লওঁ কমচে কম 10 মিনিট সময়। চাওক নাইচ হৈ গ'ল কাজু দি বনোৱা পনীৰ চব্জি, একদম জবৰদস্ত।